মৌলিকতাটো প্ৰতিটো ক্ষেত্ৰতে প্ৰাসংগিকতা থাকিবই চমকৰ প্ৰাসংগিকতা থাকে কিন্তু চমকৰ নামত আমি মাৰ্জিতভাৱে কামবিলাক কৰা প্ৰয়োজন আৰু মই নাটকৰ চমক মই বিশ্বাস কৰোঁ কাহিনী কৰিব আচলতে ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰাৰ অন্যতম কাৰণে হৈছে দৰ্শকৰ মৰম আৰু তেখেতসকলক ইমান সন্মুখৰ পৰা প্ৰায় পাই তেখেতসকলৰ মৰম যেতিয়া একেবাৰে হৃদয়ত স্থান পাওঁ তেওঁলোকৰ তেতিয়া বেলেগ কাম কৰিবলৈ মন নাযায় বাথি এটাৰ সূৰ্য পৰি যি এটা ভাল এখন মঞ্চ মোক দিছে এই মঞ্চখন যাতে কেতিয়াও মোৰ নাটকৰ দ্বাৰা লজ্জিত হ'ব লগা নহয় বা তেওঁলোকৰ মান যাতে মোৰ নাটকৰ পৰা অৱনমিত হ'ব লগা নহয় সেইটো মই সদায় চেষ্টা কৰোঁ আৰু কাৰণ দৰ্শক অবিহনে আমাৰ একোৱেই নহয় দৰ্শকে যদি আমাক আঁকোৱালি লয় আমি শিল্পীসকল জীয়াই থাকিব পাৰিম গতিকে দৰ্শক আমাৰ ভগৱান এইটো প্ৰত্যেক বছৰে এটা নতুন নতুন উদ্যমেৰে আমি আগবাঢ়ো আৰু অসমৰ নাট্যপ্ৰেমী দৰ্শক ৰাইজক আমি নতুন সোৱাদ দিব বিচাৰোঁ এইবিলো তাৰ ব্যতিক্ৰম নহয় আমি 3খন নাটক অভিজিৎ ভট্টৰ মোৰ চকুলোৰে একাপ চাহ প্ৰশান্ত মেনাৰ নষ্ট পুৰুষ আমি মৃত্যুৰ আবেদন অভিজিৎ ভট্টৰ আমি 3খন নাটক লৈ আমি আগবাঢ়িছোঁ অসম আপোনালোক সকলোকে নতুন ভিডিঅ' এটা লৈ স্বাগতম জনাইছোঁ আজি মই এখন বিশেষ ঠাইত উপস্থিত আছোঁ আপোনালোকে মোৰ পিছফালে থকা বেনাৰ দেখি নিশ্চয় অনুমান কৰিব পাৰিছে হয় মই আজি আছোঁ থিয়েটাৰ সূৰ্যৰ আখৰা শিবিৰত কিয়নো আজি হৈছে থিয়েটাৰ সূৰ্যৰ চলিত নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ গতিকে নাট্যাৰম্ভৰ এই আজি মই উপস্থিত আছোঁ গতিকে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম ভিতৰলৈকে এতিয়া আমি যাম গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব খুব ধুনীয়া হ'বলৈ গৈ আছে গোটেই মাংগলিক কাৰ্যসূচীখিনি আপোনালোকক দেখুৱাম লগতে এইবাৰ থিয়েটাৰ সূৰ্যৰ লগত কোন কোন অভিনেতা অভিনেত্ৰী জড়িত হৈ আছে গোটেই অভিনেতা অভিনেত্ৰীখিনিৰ মনৰ ভাৱ জানিবলৈ প্ৰকাশ কৰিম গতিকে বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ চাই থাকিব এয়া মোৰ লগত আছে থিয়েটাৰ সূৰ্যৰ প্ৰধান ব্যক্তিগৰাকী যিগৰাকী ব্যক্তিৰ তত্ত্বাৱধানত থিয়েটাৰ সূৰ্যই আজি সফলতাৰে 10টা নাট্যবৰ্ষ অতিক্ৰম কৰি এইবেলি একাদশ নাট্যবৰ্ষত ভৰি দিলে এয়া মোৰ ওচৰত থিয়েটাৰ সূৰ্যৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মন ডাঙৰীয়া দাদা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ নতুন এটা নাট্যবৰ্ষ গতিকে এইবেলি থিয়েটাৰ সূৰ্যক লৈ কি ধৰণে আগবাঢ়িছে অকণমান কৈ দিয়ক প্ৰত্যেক বছৰে এটা নতুন নতুন উদ্যমেৰে আমি আগবাঢ়ো আৰু অসমৰ নাট্যপ্ৰেমী দৰ্শক ৰাইজক আমি নতুন সোৱাদ দিব বিচাৰোঁ এইবিলো তাৰ ব্যতিক্ৰম নহয় আমি 3খন নাটক অভিজিৎ ভট্টৰ মোৰ চকুলোৰে একাপ চাহ প্ৰশান্ত মেনাৰ নষ্ট পুৰুষ আমি মৃত্যুৰ আবেদন অভিজিৎ ভট্টৰ আমি 3খন নাটক লৈ আমি আগবাঢ়িছোঁ অসমৰ ৰাইজক লৈ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে মোৰ চকুলোৰে একাপ চাহৰ যিটো টিকটক গান এই গানটোৱে মানে মানুহৰ বিৰাট আকৃষ্ট কৰিছে লাভ কৰিছে গতিকে মই আশাবাদী যে অসমৰ দৰ্শক ৰাইজে ভাল নাটক চাব পাৰিব তাৰপিছত এইবাৰ নাটকৰ ক্ষেত্ৰত তাৰমানে কি হয় বিভিন্ন সময়ত আমি বিভিন্ন প্ৰশ্ন উত্থাপিত হোৱা দেখা পাওঁ যে ধৰক ভ্ৰাম্যমানৰ পৰা মৌলিকতা যেন ক্ৰমাৎ হেৰাই গৈছে বিভিন্ন ধৰণৰ প্ৰশ্ন আমি মাজে সময়ে উত্থাপিত হোৱা দেখা পাওঁ গতিকে এই ক্ষেত্ৰত থিয়েটাৰ সূৰ্য কি ধৰণে ব্যতিক্ৰম মানে মৌলিক নাটকৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ লোৱা হৈছে
নহয়, থিয়েটাৰ সূৰ্যই জন্ম লগ্নৰ পৰা যিখিনি নাটক আমি কৰি আহিছো হয়। তাত মই মৌলিকতা হেৰাই যাওঁ, মানে থিয়েটাৰ সূৰ্য পৰিয়ালে হেৰুৱা নাই। আৰু মৌলিক নাটক হিচাপে মৌলিক নাটকৰ সংজ্ঞানো কি আজিলৈ কোনো সেই সংজ্ঞাও দিব পৰা নাই। প্ৰকৃত সংজ্ঞাটো কিন্তু আমি যিখিনি আমাৰ নাট্যকৰ্মী হৈছে, আমি আমাৰ দৃষ্টিৰে আমি যিখিনি আমি দৰ্শক ৰাইজলৈ আগবঢ়াই নিওঁ, এতিয়ালৈ থিয়েটাৰ সূৰ্যই সেই মৌলিকতা হেৰুৱা নাই আৰু আগন্তুক দিনতো তাক অব্যাহত ৰাখিব। সেইটোৱে কথা। লগতে আজিৰ পৰা যিহেতুকে শুভাৰম্ভ হৈ গ'ল, গতিকে কাইলৈৰ পৰা নিশ্চয় আখৰা আৰম্ভ হ'ব। গতিকে কেতিয়াৰ পৰা ওলাই যোৱাৰ কথা ভাবিছে, মানে আমি অন্যান্য ঠাইসমূহলৈ? আমি 16 আগষ্টত আমি হেৰি কৰিম, আমাৰ ইয়াত আমি লোকেলি আমি হেৰি কৰিম, নাট্য আমি শুভাৰম্ভ কৰিম। আৰু তাৰপিছত আমি 19 তাৰিখৰ পৰা আমি ওলাই যাম বাহিৰত। ইয়াত আমি 4 দিন কৰিম, তাৰ পৰা আমি ওলাই যাম। উজনি নামনি চাৰিওফালে উজনিত যাম আমি জানুৱাৰীৰ পিছত। জানুৱাৰীত। বাকী আমি ওলাই যাম। হয়, ঠিক আছে। বহুত বহুত শুভেচ্ছা থাকিল আজিৰ এই শুভ মুহূৰ্তখিনিত। থিয়েটাৰ সূৰ্য সদায় জিলিকি থাকক। শেষত ধন্যবাদ। কি ক'ব দৰ্শকখিনি? দৰ্শক ৰাইজক আহ্বান জনাইছো, আপোনালোকে আহক, সূৰ্যৰ পৰিয়ালক আগন্তুক দিনত যেনেকৈ মৰম স্নেহ দিছে তেনেকৈ মৰম স্নেহ দিয়ক। সদায় সূৰ্য জিলিকি থাকক। ঠিক আছে, বহুত শুভেচ্ছা থাকিল। অ। এয়া মোৰ নাট্যকাৰ প্ৰশান্ত মেনা দা, অত্যন্ত নাট্যকাৰ দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ বিকি। নতুন এটা নাট্যবৰ্ষ, গতিকে সূৰ্যৰ মঞ্চত বিগত বৰ্ষসমূহত আপোনাৰ নাটক চাই আহিছো। যথেষ্ট ভাল ভাল নাটক আপুনি সূৰ্যৰ মঞ্চত দৰ্শকক উপহাৰ দিছে। গতিকে এইবেলি নতুন ধৰণে সাজু হৈছে আৰু এইবাৰ সূৰ্যৰ মঞ্চত আপোনাৰ নাটক নষ্ট পুৰুষ মঞ্চস্থ হবলৈ গৈ আছে। আজি শুভ নাট্যাৰম্ভ, গতিকে এই শুভ মুহূৰ্তত কি ক'ব? শুভ সদায় শুভ, আজি চব শুভ কথাই ক'ম। আৰু তোমালোকৰ চেনেল আৰু তোমালোকৰো শুভ হওক। আৰু আমাৰো থিয়েটাৰ সূৰ্য পৰিয়ালৰ শুভ হোৱাৰ কাৰণে তোমালোকে আশীৰ্বাদ কৰিবা, বা প্ৰত্যেক বছৰে যিটো সহযোগ তোমালোকে কৰি আছা তাৰ কাৰণে আমি কৃতজ্ঞ। আৰু এইবাৰো এখন নাটক নষ্ট পুৰুষ। সকলোৱে নাৰীৰ দুখৰ কথা ছবি লিখে। আজি টিভিত চিৰিয়েল হওক, চিনেমা হওক, থিয়েটাৰ হওক, সকলোতে কিন্তু নাৰীৰ দুখে আগস্থান পায়, আৰু এইটো পাব লাগে, সেইটো ভাল কথা। কিন্তু পুৰুষৰো কিন্তু বহুত দুখ থাকে, আৰু চবতকৈ ডাঙৰ কথা হৈছে পুৰুষৰ দুখবিলাক আমি পুৰুষে ক'ব নোৱাৰো। মনৰ আৰু ভিতৰত থাকি যায় হয় কিছুমান। হয়, আৰু নাৰীয়ে মানে কি হয়, নাৰীয়ে কান্দি দিব পাৰে। আৰু সেই কান্দি দিলে আমি পুৰুষবোৰ কিন্তু নাৰীৰ প্ৰতি সহনশীল হৈ যাওঁ, বা তেওঁলোকৰ প্ৰতি মৰমীয়াল হৈ যাওঁ। কিন্তু পুৰুষৰো দুখ থাকে, পুৰুষেও কিন্তু মনে মনে কান্দে। পুৰুষৰো সেই বেদনাবিলাক সমাজত দেখুৱাব নোৱাৰিলেও ভিতৰি ভিতৰি কিন্তু পুৰুষ বিলাকেও কান্দে। আৰু পুৰুষৰ তেনেকুৱা দুখ, কিছুমান অব্যক্ত বেদনাক লৈ নাটকখন লিখিছো। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে, আপোনালোকে জানে যে মই একোটা ইছ্যুৰ ওপৰত নাটক লিখো, একোটা বিষয়ৰ ওপৰত নাটক লিখো, এটা বাৰ্তা দিয়াৰ চেষ্টা কৰো। এইবাৰ নাটকতো এটা কাৰেণ্ট ইছ্যু, এটা প্ৰাসংগিক এটা সমস্যাৰ ওপৰত মই নাটকখন লিখিছো। আৰু এই নাটকখনত অভিভাৱকেই হওক, স্বামীগৰাকীয়ে হওক, পত্নীয়েই হওক, কিবা এটা বাৰ্তা এই নাটকখনৰ পৰা এইবাৰ পাব। আৰু এটা কথা সুধো আপোনাক, যে বৰ্তমান সময়ত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন নাটকক লৈ উত্থাপিত হোৱা দেখিবলৈ পাওঁ। কিন্তু এই ক্ষেত্ৰত আপোনাৰ নাটকখিনি, আপুনি এইমাত্ৰ যিহেতুকে ক'লে সামাজিক বাৰ্তা এটা আপোনাৰ নাটকসমূহৰ মাজেৰে যায়, সঁচাকৈ বিগত বৰ্ষসমূহত আমি আপোনাৰ নাটকসমূহ চাই আছো, সঁচাকৈ নতুন কাহিনী এটাৰ সোৱাদ পোৱা যায় আপোনাৰ নাটকত। আৰু বিশেষ মাদকতা এটা আছে, সংলাপৰ ক্ষেত্ৰতে হওক বা নাটকীয় অন্যান্য উপাদানসমূহৰ ক্ষেত্ৰতে হওক। গতিকে বৰ্তমান যিহেতুকে মৌলিক নাটকক লৈ বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন উত্থাপিত হয়, গতিকে এই মৌলিক নাটকৰ ক্ষেত্ৰত আপুনি কি ক'ব? যিহেতুকে আপুনি আগৰ নাটকসমূহো লক্ষ্য কৰিছে, চাইছে, গতিকে এতিয়াৰ নাটক আৰু আগৰ নাটক কেনেকুৱা ধৰণৰ পাৰ্থক্য আপুনি বিচাৰি পায়? মই বিগত ধৰা 45 বছৰ নাটক চোৱা বুলি ক'লে ভুল নহ'ব। যদি আমি LP স্কুল পাছ কৰি যিবিলাক নাটক চাইছিলো, তাত তেতিয়াৰ পৰা মনত আছে। এতিয়া অসমত বহুত ভাল ভাল নাটক হৈছে, বহুত বিশিষ্ট নাট্যকাৰ আছে, সেইবোৰ ক'ব গ'লে একোটা একোটা ডাঙৰ অধ্যায়। বৰ্তমান সময়তো ভ্ৰাম্যমাণ থিয়েটাৰ খুব ধুনীয়াকৈ চলি আছে, বা ৰাইজে মৰম দিছে কাৰণে ভ্ৰাম্যমাণ থিয়েটাৰ জীয়াই আছে। মই বেলেগ একো নকওঁ, কেৱল মই মোৰ কথা ক'ব পাৰো যে মই যি 2-এখন নাটক লিখি আছো, বা থিয়েটাৰ সূৰ্য পৰিয়ালে যি এটা ভাল এখন মঞ্চ মোক দিছে, এই মঞ্চখন যাতে কেতিয়াও মোৰ নাটকৰ দ্বাৰা লজ্জিত হ'ব লগা নহয়, বা তেওঁলোকৰ মান যাতে মোৰ নাটকৰ পৰা অৱনমিত হ'ব লগা নহয়, সেইটো মই সদায় চেষ্টা কৰো। আৰু যিহেতু মই খুব কম বয়সৰ নাটক কৰিছো, আৰু মোৰ দেউতা প্ৰয়াত উগ্ৰ মেনা, তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰত 150 শতাধিক নাটক লিখিছে, গতিকে নাটকৰ প্ৰতি মই ব্যক্তিগতভাৱে দায়বদ্ধ। গতিকে মই সদায় নাটকখন লিখাৰ সময়ত, আপুনি সেই পৰিৱেশটো হয়, পাইছে। মই কেতিয়াও সেইকাৰণে পপুলাৰিটিৰ কাৰণে মই নাটক লিখিব নোৱাৰো।
আৰু মই পপুলাৰিটিৰ কাৰণে নাটক লিখিলে মোৰ গালি পৰা মানুহৰো কিন্তু অভাৱ নাই, মোক মানুহে কিন্তু পিটিবও, এইটো খাটা মোক কৈ থাকে। গতিকে মই নাটক লিখাৰ সময়ত সদায় ভাষাটোৰ প্ৰতি, আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি আৰু নাটকৰ প্ৰতি দায়বদ্ধ হৈহে নাটক লিখো। মই জনপ্ৰিয়তাৰ কাৰণে নাটক কেতিয়াও লিখা নাই, আৰু যেতিয়ালৈ এনেকৈ নাটক লিখি মই নাট্যকাৰ হৈ থাকো তেতিয়ালৈকে মই নাট্যকাৰ হৈ থাকিম। তাৰপিছত হয়তো হৈ নাথাকিবও পাৰোঁ, এইবাৰো হয়তো শেষ বছৰ হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু যেতিয়ালৈকে এখন দুখন নাটক লিখিম, নাটকৰ প্ৰতি দায়বদ্ধ হয়, নাটক লিখিবলৈ মই নিজে দায়বদ্ধ। হয়, সঁচাকৈ সদায় আপুনি এনেদৰে থাকক, আমি দৰ্শক হিচাপে সেইটো বিচাৰো। হয়। আপোনাৰ পৰা সদায় যাতে ভাল ভাল নাটক আৰু আমি মোৰ উপহাৰ বিকি ভাল হিচাপে লাগিছে এটা কথাই যে খুব কম দৰ্শক আছে, হ'লেও এমুঠিমান দৰ্শক মই সৃষ্টি কৰিব পাৰিছো। মোৰ নাটক বুলি দৰ্শক এমুঠি মানে নাটক চাব আহে, আৰু সেইটো থিয়েটাৰ সূৰ্যৰ মঞ্চত মই পাইছো। সেইকাৰণে থিয়েটাৰ সূৰ্যক আজি নাট্যাৰম্ভৰ দিনা মই শুভকামনা দিছো। তেখেতসকলৰ, মই ভৱিষ্যতে ইয়াত নাট্যকাৰ হৈ নাথাকিলেও তেখেতসকলৰ জয় যাত্ৰা যেন অব্যাহত থাকে মই সদায় কামনা কৰিম, আৰু এগৰাকী শুভাকাংক্ষী হিচাপে সদায় থাকিম। মোৰ ভাল লাগিছে এটাই যে বিগত 3টা বছৰত মই কমকে হ'লেও এমুঠি দৰ্শক মই সৃষ্টি কৰিব পাৰিছো। সেইটোৱে। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। নষ্ট পুৰুষ এইবেলি সূৰ্যৰ মঞ্চত সৰ্বস্তৰৰ দৰ্শকে আঁকোৱালি লওক। নষ্ট পুৰুষত স্পষ্টভাৱে পুৰুষৰ কিছুমান কথা কৈছো, তোমালোকেও স্পষ্টভাৱে চাবলৈ আহিবা, মই উৎসাহ পাম। ঠিক আছে, ধন্যবাদ। কেউ কিছু নথকা ছোৱালীজনী, কেউ কিছু নথকা ছোৱালীজনী কোনোবা এটা দগা বাজে গাৰ জোৰে, কোনোবা এটা দগা বাজে গাৰ জোৰে তাই পবিত্ৰতা নষ্ট কৰিবলৈ, চোচৰাই টানি নিব, আৰু মই কা পুৰুষৰ দৰে চকু মুদি চাই দিব লাগিছিল। মই জানো গদা, মই সকলো জানো, কিন্তু মোক ক্ষমা কৰি দিব আপুনি। মোৰ দুৰ্ভাগ্যই আপোনাকো লেতেৰা কৰি পেলালে। পূজা পাৰ হৈ যোৱাৰ পিছত গৃহস্থ আৰু প্ৰতিমাৰ সম্পৰ্ক নাথাকে। আচলতে প্ৰতিমাৰটো প্ৰাণেই নাথাকে। আপুনি সেই নিশাটোত কোৱা কথাবোৰ আজি ইমান দিনে মোৰ প্ৰাণৰ মাজত অযতনে ৰাখি থলো। এয়া মোৰ লগত আছে সুদক্ষ অভিনেতা, মোৰ অত্যন্ত প্ৰিয় এগৰাকী অভিনেতা, সুব্যক্তিত্বৰ অধিকাৰী মৃদুল ভূঞা দা। দাদা, মোৰ চেনেলত আপোনাক স্বাগতম জনাইছো। নতুন এটা নাট্যবৰ্ষ এইবাৰ আকৌ সূৰ্যৰ মঞ্চত, গতিকে কি ধৰণে এইবাৰ সাজু হৈছে অকণমান কৈ দিয়ক। সাজুটো বৰ সুন্দৰকে মনতে হৈ থকা হৈছে। আজি মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভ হৈছে, কালিৰ পৰা ৰিহাৰ্চেল কৰিম। আপুনি গমেই পাইছে, অসমৰ ৰাইজে যে নাটক কৰাৰ আগতে, নাটকলৈ অহাৰ আগতে আমি এটা বেলেগ পৰ্যায়ত আমাৰ গান গৈ পালেগে, সৰ্বভাৰতীয় পৰ্যায়ত বহুত ওপৰলৈ গ'ল গান এটা। গতিকে ৱাকা ৱাকা জাতীয় গানকো সেই বিচাৰি পেলাই আমাৰ গান আগবাঢ়িছে, এইটো আমাৰ কাৰণে সৌভাগ্য। মিলিয়ন ভিউজ আহিছে, মিলিয়ন ভিউজ আহিছে, 16 মিলিয়ন আহিছে 5 দিনত। ইয়াৰ কিন্তু কৰ্তৃত্ব বা কৃতিত্ব আমাৰ নহয়, এয়া অসমৰ ৰাইজৰ। যি মৰম কৰে, ভাল পায়, তেওঁলোকে চাই আজি ইমান এটা পৰ্যায়লৈ নিলে। মই সকলোকে সেৱা জনাইছো। 3খন নাটক লৈ আহিছো, নাটক 3খনটো সকলোৱে গম পাইছে। অভিজিৎ ভট্টাচাৰ্যৰ মোৰ চকুলোৰে একাপ চাহ হলেও বেলেগ ধৰণৰ নাটক, আৰু এখন নাটক হ'ল তেওঁৰে মৃত্যুৰ আবেদন, বহুত বেলেগ ধৰণৰ। আৰু এখন প্ৰশান্ত মেনৰ হ'ল নষ্ট পুৰুষ। 3খন নাটক লৈ ওলাইছো। অসমৰ ৰাইজক প্ৰাৰ্থনা কৰিছো এটা কথা, যে আশীৰ্বাদ দিব, আপোনালোকৰ আশীৰ্বাদত থিয়েটাৰবিলাক জীয়াই থাকিব লাগিব। আমি মাত্ৰ আজিৰ দিনটোত দৰ্শকক এটা কথাই ক'ব বিচাৰো যে আমি বিশুদ্ধ নাটক কৰিম। আমি খুব কলাসুলভভাৱে গানৰ কাম কৰিম। আমি খুব মাৰ্জিতভাৱে কামবিলাক কৰিম, যাতে অসমৰ ৰাইজে একেলগে বহি পেলাই চাব পাৰে, নিৰ্ভয়ে চাব পাৰে। এয়া আমি কথা দিছো। গতিকে কাইলৈৰ পৰা আমি যি নাটকৰ ৰিহাৰ্চেল আৰম্ভ কৰিম, তাৰ কাৰণে অসমবাসী ৰাইজৰ মই আশীষ কামনা কৰিছো। ধন্যবাদ। আৰু এটা কথা সুধো, এইবাৰ একদম বেনাৰ পোষ্টাৰত একদম সম্পূৰ্ণ বেলেগ ধৰণৰ ৰূপত এইবাৰ আপোনাক দেখা গৈছে, গতিকে দৰ্শকসকলৰ আচলতে উৎসুকতা বৃদ্ধি পাইছে। আচলতে মৃদুল দাক এইবাৰ কেনেকুৱা ধৰণৰ ৰূপত দেখিবলৈ পাব? চৰিত্ৰকেইটা মোৰ চকুৰে একাপ চাহতটো চাহৰ দোকানীজন মই নাজানো কাক কেনেকৈ চাহ খুৱাব পাৰো। চাহকাপ যে চকুলোৰে হ'ব সেয়া খাটাং।
আৰু নষ্টপুৰুষটো গম পাইছে মই এজন নষ্টপুৰুষৰ চৰিত্ৰ চবে যে মই নষ্টপুৰুষ বুলি ভাবিব আৰু এখন মৃত্যুৰ আবেদনত যিজন মানুহে মৃত্যু কামনা কৰে মানুহে খুব কামনা কৰে মানুহে আনন্দ কামনা কৰে আশীৰ্বাদ কামনা কৰে ভাল ভাল বস্তু কামনা কৰে ইয়াত কিন্তু নায়কে কামনা কৰিব নিজৰ মৃত্যু কাৰণটো কি সেয়া অমৰ দৰ্শকে চালে গম পাব আজি এই গোটেইখিনি কথা নকওঁ চ' ভাল লাগিলে আৰু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো তোমালোককো জনাইছো আমাৰ মনৰ কথাবিলাক আমি কাম কৰা যিবিলাক কাম কৰি আছো এইবিলাক ৰাইজৰ মাজলৈ লৈ যোৱাত আপোনালোকে যথেষ্ট সহায় কৰিব পুনৰবাৰ কওঁ যে আমাক অসমৰ ৰাইজে ইতিমধ্যেই বহু দূৰ আগুৱাই লৈ গ'ল এতিয়া আমি ৰাইজৰ লগতহে দৌৰিব পৰা অৱস্থাটো আমি তাৰমানে খোজ মিলাবলৈ চেষ্টা কৰিম আৰু পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো ধন্যবাদ ঠিক আছে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল শেষত এটা সৰু প্ৰশ্ন বৰ্তমান সময়ত কি হৈছে নাটকৰ ক্ষেত্ৰত মৌলিকতা আৰু চমক বিশেষকৈ ভ্ৰাম্যমাণ নাটকত চমক আৰু মৌলিকতা এই সম্পৰ্কত বিভিন্ন প্ৰশ্ন আমি উত্থাপিত হৈ থকা দেখা পাওঁ গতিকে কিমান প্ৰাসংগিক বুলি ভাবে আপুনি এই সম্পৰ্কত আপুনি কি ক'ব চমক মৌলিকতাটো প্ৰতিটো ক্ষেত্ৰতে প্ৰাসংগিকতা থাকিবই চমকৰ প্ৰাসংগিকতা থাকে কিয়নো চমকৰ নামত আমি মাৰ্জিতভাৱে কামবিলাক কৰা প্ৰয়োজন আৰু মই নাটকৰ চমক মই বিশ্বাস কৰোঁ কাহিনী নাটকৰ চমক মোৰ বিশ্বাস কৰোঁ মই অভিনয় নাটকৰ চমক মোৰ মতে বিশুদ্ধ নাটক যিটো অসমৰ ৰাইজে চাবলৈ আহে আন্তৰিকতাৰে পইচা ভৰি পেলাই তেওঁলোকে নিৰ্ভয়ে চাবলৈ পাব লাগে মোৰ কথা হ'ল আমি যিয়ে নকওঁ প্ৰতিজন দৰ্শকে ঘৰৰ মানুহে একেলগে চাবলৈ পাব লাগে চাব পৰা নাটক হ'ব লাগে নিৰ্ভয়ে চাব পৰা নাটক হ'ব লাগে আৰু দিনটো কষ্ট কৰি উপাৰ্জন কৰা পইচাকেইটা আমাৰ কাৰণে খৰচা কৰে এই পইচাকেইটা উচিত মূল্য আমি দিবলৈ ন্যায় দিবলৈ আমি চেষ্টা কৰিব লাগে গতিকে সময়ে কিন্তু নাটককে বৰ্তাই ৰাখিব চমক কিবা কিবিবিলাক নাইকিয়া হৈ যাব কাৰণ এইবিলাক বস্তু বেছি দিন নাচায় মানুহে মানে নাটকৰ প্ৰাসংগিকতা সদায় থাকিব আৰু আমি নাটক কৰি যোৱাটো অতি প্ৰয়োজন ভ্ৰাম্যমাণ থিয়েটাৰ জীয়াই ৰখাৰ ক্ষেত্ৰত কিন্তু নাটক শুদ্ধ নাটক জীয়াই ৰাখিবই লাগিব নহ'লে ভ্ৰাম্যমাণ থিয়েটাৰ কোন দিশে গতি কৰি যাব ঠিক নাই ঠিক আছে খুব ধুনীয়া উত্তৰ গতিকে বহুত ভাল লাগিল লগ পাই কথা পাতি আপোনালৈ বহুত বহুত শুভেচ্ছা থেংক ইউ ময়ো তোমাৰ চেনেলটোলৈ পৰা আন্তৰিক শুভেচ্ছা জনাইছো আগুৱাই যোৱা বহুত আগুৱাই যোৱা ধন্যবাদ থেংক ইউ এয়া মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী সুদক্ষ মোহময় অভিনেত্ৰী সুকন্যা ৰাজগুৰুবা বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ বহুত দিনৰ মূৰত লগ পালো হয় হয় আৰু বছৰৰ মূৰত বুলি ক'ব বছৰৰ লাগিব মূৰত লগ পালো হয় বহুত ভাল যোৱাটো লাগে বৰ্ষত অৱশ্যে লগ পোৱা নহল ন নহল কিন্তু তথাপিও প্ৰতিটো মুহূৰ্ততে ভ্ৰাম্যমাণৰ প্ৰতিটো বাৰ্তাৰ লগত বিকি জড়িত হৈ থাকে আৰু প্ৰত্যেকগৰাকী নাট্য শিল্পীৰ মানে আঁৰৰ জীৱনৰ কথা তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ বিষয়ে বা তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে ইমান ধুনীয়াকৈ দাঁৰৰ বাতৰি দাঁৰে দি থাকে বহুত ধন্যবাদ থেংক ইউ সদায় আৰু আশীৰ্বাদ এইবিলাকে কৰিব। অনুপ্ৰেৰণা দিয়ে আমাকো ভালকে কাম কৰি যোৱাত গতিকে বহুত বহুত ধন্যবাদ এতিয়া আহো নতুন এটা নাট্যবৰ্ষ পূৰ্ণ উদ্যম নতুন উৎসাহ গতিকে এইবাৰ সূৰ্যৰ মঞ্চত গতিকে কি ক'ব প্ৰথম অনুভৱ কেনেকুৱা সূৰ্যৰ মঞ্চ বুলি কোৱাৰ লগে লগে এটা শব্দ দুটা শুনিবলৈ বেলেগ লগা নহয় জানো গতিকে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰীৰ আচলতে কিছুমান আশা থাকে যে এখন ভাল প্লেটফৰ্ম পাব এটা ভাল অনুষ্ঠানৰ লগত জড়িত হ'ব দুখন ভাল নাটক কৰিবলৈ পাব ভাল ভাল ঠাইত অভিনয় কৰাৰ সুযোগ পাব তো তেনেকুৱা এটা সুযোগ এইবাৰ মই পাইছো আকৌ এবাৰ গতিকে মই যথেষ্ট কৃতজ্ঞ কৰ্তৃপক্ষৰ ওচৰত থিয়েটাৰ সূৰ্যৰ আৰু যথেষ্ট আশাবাদী যে যি ধৰণে আমাৰ গীতটোক লৈ ইমান বেছি এটা চৰ্চা হ'ল বা জনপ্ৰিয়তা লাভ কৰিলে দৰ্শকে ইমান মৰমেৰে আঁকোৱালি লৈছে এতিয়া আমাৰ দায়িত্ববোধটো যথেষ্ট বাঢ়িল কাৰণ গানটোৰ মাধ্যমেৰে দৰ্শকে যথেষ্ট বেছি মৰম দিছে গতিকে এতিয়া আমি নাটকৰ মাধ্যমেৰেও তেওঁলোকৰ সেই মৰমখিনি ৰাখিব লাগিব তেওঁলোকৰ আশাবোৰ পূৰণ কৰিব লাগিব আশাবোৰ দুগুণে বৃদ্ধি পাইছে গতিকে আমাৰ দায়িত্ব যথেষ্ট বাঢ়িল সেইটো কাৰণে আমি আখৰা আজি 7 জুলাইৰ পৰা এতিয়া নাট্য আৰম্ভ হৈছে আখৰা শিবিৰৰ মানে আখৰা আৰম্ভ হৈছে 16 আগষ্টৰ পৰা আমাৰ নাট্য আৰম্ভ গতিকে এই সময়ছোৱাত যাতে একদম দেহে কেহে লাগি যাতে খুব সুন্দৰকৈ নাটক কৰিব পাৰো কষ্ট কৰিম চেষ্টা কৰিম আৰু আমাৰ লগত মৃদুল দা আছে মৃদুল ভূঞাৰ তত্বাৱধানত গোটেই কলা কুশলী শিল্পীসকল ওলাই যাব গতিকে বয়োজ্যেষ্ঠ বা চিনিয়ৰ এজন এক্টৰ থাকিলে
যথেষ্ট উৎসাহ পোৱা যায়। তেখেত 33 বছৰ ভ্ৰাম্যমানৰ লগতে জড়িত, তথাপিও চিৰসেউজ, এতিয়াও এজন ইমান সফল ডেকা, ইমান এজন এভাৰগ্ৰীণ হিৰো। গতিকে তেনে এজন ব্যক্তিৰ সান্নিধ্য পাম, সেয়াও আচলতে বৰ প্ৰেৰণা আচলতে বহুত সকলোৰে বেছি কাৰণে এক্সাইটেড হৈ আছো। তাৰ লগতে অভিজিত ভট্টাচাৰ্যদেৱৰ এখন খুব নাটকে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, মোৰ চকুলোৰে একাপ চাহ আৰু মৃত্যুৰ আবেদন। আৰু প্ৰশান্ত মীনাদেৱৰ নাটকৰ কথা আমি সকলোৱে জানো, তেখেতৰ নাটকৰ লিখন যি শৈলী সেয়া সম্পূৰ্ণ পৃথক, সুকীয়া। তেখেতৰ নাটকত এটা বেলেগ ধৰণৰ মজা পায় যোৱা বছৰ দৰ্শকে। ৰণাংগনৰ ৰূপহী সেইটোকে এতিয়াও ক'বলৈ দৰ্শকৰ মুখে মুখে আচলতে সেইটোৱে। গতিকে মই যথেষ্ট আশাৰে বাট চাই আছো যে তিনিওখন নাটকৰ মাধ্যমেৰে খুব ধুনীয়া ধুনীয়া চৰিত্ৰ পাম আৰু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ'ম বুলি মই আশা কৰিছো। হয়। কষ্ট কৰিম, মৰম চেনেহখিনি এতিয়া দৰ্শকৰ কথা আৰু। দৰ্শকৰ মৰম সদায় থাকিব। আৰু চৰিত্ৰ সম্পৰ্কে কিবা গম পাইছে নেকি, কেনেকুৱা ধৰণৰ ব্যতিক্ৰমী চৰিত্ৰত এইবাৰ দেখিবলৈ পাব দৰ্শকে? সেয়া এতিয়া আচলতে ক'বলৈ অকণমান টান হয় আৰু অকণমান আগতীয়াকে জনাই দিবলৈ ভালো নালাগে। সেইটো হয় গতিকে মই চেষ্টা কৰিম যে আপোনালোক সকলোকে মোক যি চৰিত্ৰ দিয়ে তাৰ মাজেৰে আপোনালোকক যিকণ পাৰো মনোৰঞ্জনৰ খোৰাক দিবলৈ মই চেষ্টা কৰিম। মুঠতে আগতে নেদেখা ব্যতিক্ৰম ধৰ্মী চৰিত্ৰ নিশ্চয় এইবাৰ নিশ্চয় মুঠতে পাব দৰ্শকসকলে নিশ্চয় আপোনাৰ নিশ্চয় পৰা। নিশ্চয়। আৰু সেইটোৱে। প্ৰতিজন প্ৰযোজকে আচলতে যেতিয়া একোখন থিয়েটাৰত এজন এজন শিল্পীক নিৰ্বাচন কৰে, মোৰ বোধেৰে নাট্যকাৰেই হওক বা প্ৰযোজকে হওক বা পৰিচালকে হওক, এটা এটা মানুহক বাছি লওঁতেই চাগে ভাবি লয় যে এই চৰিত্ৰটো এইজন মানুহৰ, সেইটো কাৰণেই বাচে। আজি মৃদুল ভূঞা ডাঙৰীয়াক আনি এইখন মঞ্চত এটা চৰিত্ৰ বেলেগ ধৰণে কৰাম বুলিয়ে তেওঁলোকে আমন্ত্ৰণ জনাইছে। গতিকে ঠিক তেনেধৰণে প্ৰত্যেককে চাগে সেই তেনেকে লৈ যাব বুলি সেইধৰণে আশা উপস্থাপন কৰো। কৰাই আচলতে। আৰু মোৰ বিশ্বাস প্ৰত্যেকে খুব ধুনীয়াকে নাটক কৰিব আৰু খুব ইতিবাচক ভাৱে আমি এতিয়া কামখিনি লৈ আগবাঢ়ি গৈছো। মোৰ প্ৰতিটো বস্তু, পোষ্টাৰখন খুব ধুনীয়া হৈছে, হয়। আমাৰ গান বহুত ধুনীয়া হৈছে, যিটো বস্তুৱে আমি হাত দিছো যথেষ্ট দৰ্শকৰ মৰম পাইছো। গতিকে মই ভাবো মনত সততা থাকিলে কৰবাত নহয় কৰবাত দৰ্শকে সহায় কৰিব। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। এইবাৰ সূৰ্যৰ মঞ্চত প্ৰতিটো দিশেৰে আপুনি উজলি উঠক, তাকে কামনা ধন্যবাদ কৰিছো। ধন্যবাদ। আশীৰ্বাদ কৰিব। আচলতে ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰাৰ অন্যতম কাৰণে হৈছে দৰ্শকৰ মৰম। আৰু তেখেতসকলক ইমান সন্মুখৰ পৰা প্ৰায় তেখেতসকলৰ মৰম যেতিয়া একেবাৰে হৃদয়ত স্থান পাওঁ তেওঁলোকৰ, তেতিয়া বেলেগ কাম কৰিবলৈ মন নাযায়। গতিকে সেই উদ্দেশ্যেৰে ভ্ৰাম্যমানত, গতিকে দৰ্শকে গুৰু, দৰ্শকে আচলতে ঈশ্বৰ। অভিনয় শিৰাই শিৰাই আচলতে বিয়পি আছে, সেইটোৱে কথা। গতিকে দৰ্শকে আদৰি লব বুলি মই একেবাৰে আশাবাদী। ঠিক আছে, কষ্ট কৰিম, আশীৰ্বাদ কৰিব। বহুত বহুত শুভেচ্ছা থাকিল। থেংক ইউ বিকি, ঠিক আছে। থেংক ইউ থেংক ইউ। এয়া মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী যথেষ্ট প্ৰতিভাশালী অভিনেতা দীপাংকৰ প্ৰতিম দা। দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ তোমাক। নতুন এটা নাট্যবৰ্ষ, পূৰ্ণ উদ্যম এইবেলি সূৰ্যৰ মঞ্চত। গতিকে কি ধৰণে থিয়েটাৰ সূৰ্যক লৈ সাজু হৈছে অকণমান কৈ দিয়ক। প্ৰস্তুতি প্ৰত্যেক বছৰে একেধৰণে থাকে। নাট্য দলটো সলনি হৈছে। বৰদৈচিলাত 3 বছৰ থাকিলোঁ, এইবাৰ সূৰ্যলৈ আহিছোঁ। গতিকে যিখিনি দৰ্শকে বৰদৈচিলাৰ মঞ্চৰ জৰিয়তে আদৰি লৈছিলে, সেইখিনিকো অনুৰোধ জনাম যাতে তেওঁলোকো নাটক চাবলৈ সূৰ্য মঞ্চলৈ আহক। আৰু সূৰ্যৰ যিখিনি দৰ্শক আছে সেইখিনিৰ কাৰণে মই নতুন হ'ম, আৰু তেওঁলোকেও মোক নতুন হিচাপে আদৰি লওক এই জগতখনত। কাৰণ দৰ্শক অবিহনে আমাৰ একোৱেই নহয়। দৰ্শকে যদি আমাক আঁকোৱালি লয়, আমি শিল্পীসকল জীয়াই থাকিব পাৰিম। গতিকে দৰ্শক আমাৰ ভগৱান। এইটোৱে বিচাৰোঁ যাতে অসমৰ সমূহ নাট্যপ্ৰেমী ৰাইজে, পুৰণিখিনি অভিনেতা অভিনেত্ৰীয়ে সকলোৱে কাম কৰিয়ে আছে, গতিকে আমাৰ নাট্য জগতখন বা ভ্ৰাম্যমান জগতখন আগবাঢ়ি যাবলৈ হ'লে নতুন নতুন অভিনেতা অভিনেত্ৰীৰ যথেষ্ট প্ৰয়োজন হ'ব। কাৰণ 15-20খন থিয়েটাৰ আছে, সকলোতে অভিনেতা অভিনেত্ৰী প্ৰয়োজন হয়। গতিকে আমাৰ নতুনখিনিকো, মোক বুলিয়ে নহয়, আমাৰ যিখিনি নতুন নতুন আছে সকলোকে যাতে তেওঁলোকে আগবঢ়াই লৈ যায়। বৰদৈচিলা মঞ্চত 3 বছৰ, বৰদৈচিলা মঞ্চত 3 বছৰ, এইবাৰ আকৌ সূৰ্য পৰ্যায়। গতিকে 3খন নাটক, 3 নাটকত এইবাৰ আপুনি অভিনয় কৰিব, 3টা ব্যতিক্ৰমী চৰিত্ৰত। গতিকে চৰিত্ৰ সম্পৰ্কে কিবা গম পাইছে নেকি? চৰিত্ৰ সম্পৰ্কে এখন নাটকত অলপ গম পাইছো। 3খন নাটক সম্পৰ্কে অকণ এখন আপোনাৰ 2খন আছে অভিজিত ভট্টাচাৰ্যদেৱৰ, মোৰ চকুলোৰে একাপ চাহ, গান টিকটক সাংঘাতিক ৰূপে মানে ভাইৰেল হৈছে, যথেষ্ট সমাদৰ লাভ কৰিছে। হয়। সেই নাটকখনত এটাই গম পাইছো যে সেই নাটকখনত মই মৃদুল দা, আমাৰ শ্ৰদ্ধাৰ মৃদুল ভূঞাদেৱৰ ভায়েকৰ চৰিত্ৰটো অভিনয় কৰিম। সেইটো ইতিমধ্যে প্ৰমো ওলাই গৈছে, গতিকে গম পাইছো। বাকী যিখন আছে অভিজিত ভট্টাচাৰ্যদেৱৰ মৃত্যুৰ আবেদন, সেইখনত পাৰে একো নাজানো, একো গম পোৱা নাই। আৰু হয় হয়, আৰু আমাৰ যিখন আছে আমাৰ প্ৰসন্ন মেনাদাৰ অষ্টপুৰুষ, গতিকে তেওঁৰ পৰা এটা কথা গম পাইছো, তেওঁ নাটকত যি চৰিত্ৰ হয় তেওঁ প্ৰত্যেকটো চৰিত্ৰক সমানে গুৰুত্ব দি পেলাই নাটকখন আগবঢ়াই লৈ গৈছে। সমাজত বৰ্তমান চলি থকা এটা বিষয়বস্তুৰ ওপৰত তেখেতে নাটকখন কৰিছে বুলি গম পাইছো। গতিকে
যি চৰিত্ৰ হওক খুব সুন্দৰ চৰিত্ৰ হ'ব। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। এইবাৰ সূৰ্যৰ মঞ্চত আপুনি আপোনাৰ অভিনয় দক্ষতাৰে উজ্বলি উঠক। একদম ধন্যবাদ। শেষত দৰ্শকখিনিক কি ক'ব? দৰ্শকে যে ভ্ৰাম্যমান জগতখন জীয়াই থাকিবলৈ হ'লে প্ৰেক্ষাগৃহত দৰ্শক অহাটো, ভ্ৰাম্যমান জগতখনৰ লগত বহুত মানুহ জড়িত হৈ থাকে। গতিকে সকলো যেনেকৈ আজি ধৰক ছ'চিয়েল মিডিয়া হওক, চিনেমা হওক, অসমীয়া চিনেমা ভাল দিন আহিছে বা আপোনাৰ ৱেব ছিৰিজ হওক, চব যেনেকৈ আঁকোৱালি লৈছে অসমৰ যিটো স্বাভিমান ভ্ৰাম্যমান, সেই ভ্ৰাম্যমানটো যাতে যাতে সেই একেই মনোভাৱ জীয়াই ৰাখে, সেইটোকে দৰ্শকসকলৰ ওপৰত নিবেদন জনাইছোঁ। এইবাৰ মোৰ লগত আছে আন এগৰাকী যথেষ্ট প্ৰতিভাশালী অভিনেতা বিদ্যুৎ বিকাশ। মোৰ চেনেললৈ স্বাগতম জনাইছো। যোৱা বছৰ ৰাজমুকুটৰ মঞ্চত অভিনয় কৰি যথেষ্ট সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিলা, গতিকে এইবাৰ আকৌ থিয়েটাৰ সূৰ্যৰ মঞ্চত, গতিকে নিশ্চয় প্ৰথম এইবাৰ সূৰ্যৰ মঞ্চত হ'ব। গতিকে অনুভৱ কেনেকুৱা? অনুভৱ খুব ভাল। আৰু আপোনাৰ সূৰ্যত মানে আপোনাৰ মোৰ আগৰ পৰাই মন আছিলে এবাৰ সূৰ্যত থকাৰ, কিন্তু এইবাৰ মিলি গ'ল। আৰু মই এইটোৱে আশা কৰোঁ যে মই প্ৰত্যেকটো চৰিত্ৰ ভালদৰে যাতে ৰূপায়ণ কৰিব পাৰোঁ, তাকে মই আশা কৰিছোঁ। তাতে এইবাৰ মৃদুল্লা থাকিব, তাতে এইবাৰ মৃদুল্লাৰ লগত একেলগে অভিনয় কৰাৰ সুযোগ পাইছোঁ। আৰু আমাৰ দীপাংকৰ আছে, আৰু সুকন্যা বা আছে, নিৰঞ্জন দা আছে, মৃণাল দা আছে, তেওঁলোকৰ লগত অভিনয় কৰাৰ শক্তিশালী এটা টিম শক্তিশালী আছে শক্তিশালী টিম। আৰু এনেকুৱা এটা টিমৰ লগত ধৰক মোৰ সৌভাগ্য যে মই অভিনয় কৰিবলৈ সুযোগ পাইছোঁ। তিনিওখন নাটক সম্পৰ্কে কৈ দিয়া। তিনিওখন নাটক কেনেকুৱা ধৰণৰ চৰিত্ৰৰ কথা কিবা গম পাইছা? চৰিত্ৰৰ বিষয়ে এতিয়া ইমান গম পোৱা নাই, কিন্তু লাহে লাহে হয়তো গম পাম, যিহেতু আজিৰ পৰা আপোনাৰ আৰম্ভ কৰিব, আৰু লাহে লাহে গম পাই থাকিম আৰু। ঠিক আছে, এই শুভ মুহূৰ্তত বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। চলিত নাট্যবৰ্ষ ভাল হওক। ধন্যবাদ। আপোনালৈ শুভেচ্ছা থাকিল, আৰু আপোনাৰ ইউটিউব ফেমিলিলৈও বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। ঠিক আছে। ঠিক আছে। এইবাৰ মোৰ লগত আছে অভিনয় জগতখনৰ আন এগৰাকী যথেষ্ট প্ৰতিভাশালী অভিনেত্ৰী সুইটি সিং বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। থেংক ইউ ভেৰি মাছ, থেংক ইউ। ভ্ৰাম্যমানত এইবাৰ দ্বিতীয় বৰ্ষ। যোৱা বৰ্ষত কলাগুৰু থিয়েটাৰৰ মঞ্চত লগ পাইছিলো, যথেষ্ট ভাল অভিনয় কৰিছিলে, দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। আচলতে কি কোৱা? সঁচাকে Thank you, thank you. সকলো শ্ৰেণীৰ দৰ্শকে ভাল পাইছিলে আচলতে চুইটিবাৰ অভিনয়। গতিকে এইবেলি দ্বিতীয় বৰ্ষ আৰু এইবাৰ সূৰ্যৰ মঞ্চত, গতিকে আজি থিয়েটাৰ সূৰ্যৰ শুভ নাট্যাৰম্ভ। গতিকে কি ক'ব এইখিনি শুভ মুহূৰ্তত? কি ক'ব মানে, যোৱা বছৰটো বাৰু কি কৰিলো কি নকৰিলো একো নাজানো। তুমি এতিয়া ক'লা বা দৰ্শকেও কৈছিলে ভাল হোৱা বুলি, কিন্তু এইবাৰ যিহেতু মৃদুল্লাৰ লগত আছো, এইবাৰ নাটক আমাৰ মানে নাটকৰ নামো বেলেগ, পৰিচালকো বেলেগ, এখন বেলেগ থিয়েটাৰ। ত' এইবাৰ মই বহুত বেছি ভয় খাই আছো, মৃদুল্লাৰ লগত কেনেকে কি কৰিব পাৰো, সুকন্যাৰ লগত কেনেকে কি কৰিব পাৰো। তথাপিতো যিমানখিনি পাৰো নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম, সদায় সকলোৰ পৰা চাই মেলি শিকি বুজিবলৈ চেষ্টা কৰিম, সেয়াই আৰু। লগতে আজি যিহেতুকে শুভাৰম্ভ হৈ গ'ল, গতিকে তিনিওখন নাটক সম্পৰ্কে অকনমান কৈ দিয়ক। কেনেকুৱা ধৰণৰ চৰিত্ৰ সম্পৰ্কে কিবা গম পাইছে নে? চৰিত্ৰ সম্পৰ্কে এতিয়ালৈ একোৱে গম পোৱা নাই, এতিয়ালৈ একো গম পোৱা নাই কাইলৈৰ বাৰু। পৰা যিহেতুকে পাতনি কালিৰ পৰা আমাৰ যিহেতু ৰিহাৰ্চেল হ'ব, কালিৰ পৰাহে আমি ক'ব পাৰিম আৰু। এতিয়ালৈতো গম পোৱা নাই আমি। ঠিক আছে, আজি বেছি কথা নাপাতো, দীঘলীয়াকে পিছত আকৌ লগ পাম ভাল তাকে ধৰণে। তাকে আজি তাকে অকনমান দৌৰা দৌৰিও হৈ আছে, গতিকে আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ তোমালৈও থাকিল, আৰু আমাৰ নাটক চাবলৈ আহিবা। নিশ্চয় ভাল বেয়া ভুল শুদ্ধ সকলোখিনি আঙুলিয়াই দিবা, নিশ্চয়, আৰু আহিবা আমাৰ নাটক চাব। শেষত দৰ্শক খিনিক আপুনি কি ক'ব? শেষত দৰ্শকক এটাই ক'ম, আহিব। সূৰ্য মই এবাৰ সূৰ্যত যিহেতু আছো, সূৰ্য আমাৰ তিনিওখন নাটকে খুব ধুনীয়া। আপোনালোক আহিব, চাব, আৰু আপোনালোকৰ সহায় সহযোগিতা আমাক সদায়ে লাগিব, আৰু আপোনালোকৰ আশীৰ্বাদ আমাক সদায়ে লাগিব। গতিকে সকলোকে মই আমন্ত্ৰণ জনাইছো, সকলো আহিব। ঠিক আছে, থেংক ইউ। এয়া থিয়েটাৰ সূৰ্যৰ শুভ নাট্যাৰম্ভত আহি আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা দেৱাশিষ দাক লগ পালো। বহুত বছৰৰ মূৰতে লগ পোৱা বুলি ক'ব লাগিব আচলতে। বহুত ভাল লাগিল লগ পাই বহুত দিনৰ মূৰত। খবৰ কেনেকুৱা? খবৰ বৰ্তমান ভাল। এতিয়াতো আৰু খবৰ ভাল বুলি ক'বই লাগিব, কাৰণ চাৰিওফালে ভ্ৰাম্যমানৰ বতৰ, সকলো ভ্ৰাম্যমান নাট্য দলৰ শুভাৰম্ভ হৈছে। খবৰ ভাল। যিহেতুকে বৰ্তমান এই মুহূৰ্তত আপুনি সূৰ্যৰ আখৰা গৃহত আজি কি ক'ব? আৰম্ভণি তেওঁলোকৰ, এই আৰম্ভণি ভাল হওক। আশা কৰিছো সূৰ্যৰ যি কেইবছৰৰ তেওঁলোকৰ সেই আগৰ গৰিমা ৰক্ষা কৰি যি ধৰণে সঁচা নাটক দৰ্শকলৈ দি আহিছে,
এইবাৰো তাৰ ব্যতিক্ৰম নহওক। অতি সুন্দৰ 3খন নাটক লৈ তেওঁলোক আগবাঢ়িছে। ইতিমধ্যে তেওঁলোকৰ এখন নাটকৰ এটি গীত অতি জনপ্ৰিয় হৈছে। আশা কৰিছো প্ৰত্যেকখন নাটক দৰ্শকে 25-26 বৰ্ষৰ সূৰ্যৰ আঁকোৱালি ল'ব, মৰম কৰিব, আশীৰ্বাদ কৰিব। তেওঁলোকৰ কষ্টবোৰ তেতিয়া সাৰ্থক হ'ব। আৰু লগতে প্ৰত্যেকখন নাট্য দললৈ আচলতে শুভেচ্ছা জ্ঞাপন কৰিছো। এইবাৰ আপোনাৰ কথা অকণমান সুধো। বৰ্তমান আপুনি কি কামৰ লগত জড়িত হৈ আছে? এখন চিনেমাৰ কাম চলি আছে, মোক্ষ নামৰ এখন চিনেমা চলি আছে আমাৰ। খুব এখন ধুনীয়া চিনেমা কৰি আছো। মেবি 2026 অসমৰ ৰাইজলৈ আগবঢ়াই দিব পাৰিম আমি। কোন আছে কেনেকে আছে পিছৰ পৰ্যায়ত জনাম। আৰু তাৰ বাহিৰে চিৰিয়েলৰ কামটো চলিয়ে আছে। হয়, এখন ধূলিয়ৰি বুলি এখন চিৰিয়েল এতিয়া শ্বুটিং চলি আছে। অতি সোনকালে সম্প্ৰচাৰ হ'ব স্পন্দন চেনেলত। তো সেইকেইটাৰ কাম সদ্যহতে চলি আছে। এতিয়া অকণমান ভ্ৰাম্যমানৰ কথালৈ আহো। নিশ্চয়। ভ্ৰাম্যমানত নিশ্চয় আপুনি মই জনাত এবাৰ আহিছিলে। এবাৰ সুদৰ্শন আছিল। সুদৰ্শন থিয়েটাৰ আছিল। ঠিক আছে, এতিয়া অনাগত সময়ত দৰ্শকসকলে আপোনাক ভ্ৰাম্যমানৰ মঞ্চত দেখিবলৈ নাই। ভ্ৰাম্যমানলৈ যাব লাগিব, যোৱাৰ হেঁপাহ আছে অত্যন্ত। আৰু যিহেতু একদম আমাৰ বেচিকটো হৈছে নাটক, আমি নাটকৰ পৰা অহা, ময়ে হওক বা সুকন্যাই হওক, আমি নাটক প্ৰেমী, আমি ষ্টেজখন খুব ভাল পাওঁ। তো আমি এতিয়া দৰ্শকৰ, আমাৰ যিহেতু এইটো প্ৰফেশ্যন, তো আমি ষ্টেজৰ বাদ দি বা এই প্ৰফেশ্যনটো বাদ দি আমি একো কৰিব নোৱাৰো। প্ৰত্যেকটো মিডিয়াতে আমি কাম কৰিবই লাগিব। আমি ষ্টেজেই হওক বা কেমেৰাই হওক, প্ৰতিটো মাধ্যমেৰে দৰ্শকক কেৱল আমোদ আৰু আমোদ দিয়াৰ চেষ্টাতে গোটেই জীৱনটো ব্ৰতী থাকিব লাগিব। ঠিক আছে, অনাগত সময়ত নিশ্চয় আপোনাক দৰ্শকসকলে নিশ্চয় দেখিবলৈ পাব অতি সোনকালে। একদম তাকে কামনা কৰিছো। একদম। আপোনালৈ বহুত বহুত শুভেচ্ছা। বহুত ধন্যবাদ তোমাকো, ইমান ধুনীয়াকে কথাকেইটা সুধিলা। আকৌ লগ পাম। নিশ্চয়। আৰু এইখিনি সময় তুমিও আহি আমাক ইয়াত দেখা দিয়াৰ বাবে ধন্যবাদ। যথেষ্ট ভাল লাগিল। ঠিক আছে, ধন্যবাদ। থেংক ইউ।